গুৱাহাটীৰ পৰা ইমান দূৰ মানে এইটো ৱাটাৰফলটো আপোনালোকক দেখাব ৱেলকাম টু পক্ষীৰ কলতা গছে বনে বতাহৰ ধেমালি কলতা গছে বনে বতাহৰ ধেমালি গুড মৰ্নিং গুড আফটাৰনুন ৱেলকাম টু মাই ইউটিউব চেনেল বিকাৰী ব্লগ অসম চশমাতে মানে গাড়ী চাবিয়ে পৰি গ'ল মানে বিকাৰী ব্লগ অসম কোৱাতে তো গম বিকাৰী ব্লগ অসমে মানে আৰু এটা নতুন ডেষ্টিনেশ্যন লৈ যাই আছোঁ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' নতুন ব্লগ নতুন ৰাইড নতুন ঠাই নতুন ডেষ্টিনেশ্যন আৰু এটা দেখাব আপোনালোকৰ মাজলৈ আজি ছানডে হয় আজি ছানডেৰ দিনা আজি আগবঢ়াই দিম আজি আৰু এটা নতুন ঠাই মানে বহুত বেছি ইণ্টাৰেষ্টিং হ'ব যে ভিডিঅ'টো যেতিয়া সম্পূৰ্ণ চাই নিশ্চয় গম পাম আজি ক'ত যাম আজি তো থাম্বনেইলত মই বেছি ইমান এটা নিদিওঁ কাৰণ ছাছপেন্স ৰাখিম তেতিয়াই মানুহ অলপমান চাব ন সেইকাৰণে ভিডিঅ'টোত কৈ দিছোঁ নতুন ৰাইড নতুন ব্লগ নতুন ডেষ্টিনেশ্যন নতুন ঠাই নতুন চহৰ তো গুৱাহাটী আমি এতিয়া বৰ্তমান আমি আহিছোঁ যোন ঠাইটোত যাম ন আজি বহুত বেছি ধুনীয়া ঠাই হয় বহুত ইণ্টাৰেষ্টিং হয় যদি ভিডিঅ'টো সম্পূৰ্ণ চাই নিশ্চয় গম পাব কেনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' মই আপোনালোকৰ মাজলৈ চানডে আনি থাকোঁ নতুন ঠাই ফুৰাই থাকোঁ ধেমালি চলে ৰে কৰেনুতি পচি আমি আহি পালোঁ বৰ্তমান মানে চিপাঝাৰ তো এইখন হৈছে চিপাঝাৰ তো চিপাঝাৰ চহৰখন হয় চহৰখন আৰু অলপমান দূৰ আছে তাতে আমি ৰখি গ'লোঁ অলপমান মানে ইমান ৰাইড কৰি আছোঁ আজি ৰাইডটো মানে বহুত লং মানে আপোনালোকৰ হ'ব যোৱাতে আপোনালোকৰ 129 কিলোমিটাৰ আৰু অহা যোৱা 29 মানে 260 কিলোমিটাৰ কেমেৰাটো মানে আপোনাৰ ৰ'দ পোহৰটো পৰি আছে ন সেইকাৰণে অলপ কলা আহিছে তো ভিডিঅ'টো মানে বম ইণ্টাৰেষ্টিং হ'ব আজি ৱাটাৰফল এটা দেখাব আপোনালোকে আজি চাই থাকিলে নিশ্চয় গম পাব মানে কি মানে বহুত বেছি ডাঙৰ এটা ৱাটাৰফল দেখাম আমাক চাবলৈ তো আৰু মানে 20 কিলোমিটাৰ পিছত আমি মংগলদৈ পাম মংগলদৈ চহৰখন দেখাম আপোনালোকক যদি পাৰোঁ ন আজি আমি ভাবোঁ যে নৰখোঁ মংগলদৈ ডাইৰেক্ট যাম ওদালগুৰিতো আমি মংগলদৈত নৰখোঁ ডাইৰেক্ট ওদালগুৰিতে যাই ৰখি দিম আৰু তো মংগলদৈ চহৰখন মই এনে মানে ভিডিঅ' দ্বাৰা মই দেখাই দিম আপোনালোকক কি বুলি কয় এনে গাড়ী ফুটেজ দুটামান দেখাই দিম তো সেইখিনি কাৰণে বেয়া নহ'ব তো আজি ভিডিঅ'টো বম ইণ্টাৰেষ্টিং হ'ব চাই থাকিলে নিশ্চয় গম পাব আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে তাক কৰিছোঁ নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত ঘণ্টিটো দাবাই দিব যাতে আমাৰ ভিডিঅ' আপলোড কৰাৰ লগে আপোনালোকৰ নটিফিকেশ্যন আৰু চৰ্চিজৰ প্ৰেংক ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকক জনাব ফাৰ্ষ্ট টাইম প্ৰেংক ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছিলোঁ জানো ইমান ভাল নহ'ল তথাপিও মানে যদি ছাপোৰ্ট কৰে এনেকুৱা যদি আৰু নতুন প্ৰেংক লাগে ক'ব কমেণ্টত ক'ব যদি ব্লগ লাগে না প্ৰেংক লাগে কৈ থাকিব মাজে মাজে নতুন দিবলৈ ট্ৰাই কৰিম চানডে ইণ্টাৰেষ্টিং ব্লগ দিম আৰু কেতিয়াবা পাৰিলে প্ৰেংক কেতিয়াবা ইনফৰমেশ্যন ভিডিঅ' দি দিম তো এইখিনিতে আজি তো বলক আমি আজি ওদালগুৰি যাম ওদালগুৰি বম ৱাটাৰফল আছে এইটো চাবলৈ যাম আজি এইখন চাই লওক আপোনালোকে এইখন হৈছে চিপাঝাৰ আৰু আপোনালোকৰ 10 কিলোমিটাৰ গ'লে আমি পাম এতিয়া মংগলদৈ চহৰখন পাম তো মংগলদৈ চহৰখনো মই দেখাবলৈ চাইছোঁ আমাৰ চিপাঝাৰত ৰখা মানে প্ৰায় 1 ঘণ্টামান হৈ গ'ল চাওক না বহুত ধুনীয়া ঠাই আৰু আমি পাই কি 10 টকীয়া মানে বন লৈ আছোঁ এতিয়া এইটো খাই লৈ এতিয়া ডাইৰেক্ট যাম কাৰণ মংগলদৈ 10 কিলোমিটাৰ আৰু ওদালগুৰি 72 বহুত দূৰ বাপৰে চিপাঝাৰৰ পৰা বন খাই ওলাই গ'লে এইটো চাওক আমি এতিয়া ওলাই গ'লে থাকিব বিচাৰো সুখে দুখে বৰ্তমান মানে আমি ওদালগুৰিত যাই আছোঁ তাতো এখন মানে আমি চাহ বাগান পাবি চাহ বাগান তো আমি এতিয়া পালোঁ মংগলদৈখন চব মংগলদৈ চহৰখন আহিছে আপোনালোকৰ মংগলদৈ এখন মংগলদৈৰ এখন মানে থাকিব বিচাৰো সুখে দুখে মংগলদৈ পাৰ হৈ মানে এখন গাঁৱত সোমাই কিনে মানে এটা মানে বহুত ধুনীয়া এটা পৰিৱেশ দেখা পালোঁ ইপিনে চাওক খেতি বাতি মানে কঠীয়া পাৰি থৈ দিছে ইপিনে চাওক বহুত বেছি ধুনীয়া ঠাই হয় আৰু ইয়াৰ পৰা ওদালগুৰি আপোনালোকৰ 44 কিলোমিটাৰ আছে আৰু বহুত বাকী আছে আহি পৰা গা চা বিষাই গৈছে তো আমি এতিয়া ছেকেণ্ড ব্ৰেক এটা ল'লোঁ এতিয়া আমি বন খাইছিলোঁ এতিয়া আমি একো নাখাওঁ কাৰণ যাব লাগে বহুত মানে দেৰি হৈ যাব নহ'লে আজিও দেৰি হৈ যাব ৰাইডাৰে বহি গৈছে ইয়াতে তো মই অলপ বেকৰ পৰা দেখাই দিছোঁ চাওক কি ধুনীয়া ঠাই পাই গ'লোঁ আমি এইখিনিতে ধুনীয়া পৰিৱেশ কি ধুনীয়া ইফালেতো গুৱাহাটীৰ পিনে দেখাই নাপায় ন অলপ কেতিয়াবা গাঁৱতো আহিব লাগে গাঁৱৰ পৰিৱেশখিনি চাই ন মনটোৱে ভাল লাগি যায় তো এইখন তো খেতি বাতিবিলাক কৰা আছে এইটো চাই লওক এপিনে
এইখিনি ঠাইৰ পৰা ওলালো বহুত বেছি ধুনীয়া ঠাই হয় পিন্ধা নাই কিয় কি গাঁৱৰ আমি অলপ গাঁৱৰ ৰাস্তা পালো এইটো চাই লওক না বহুত বেছি ধুনীয়া ঠাই হয় গাঁৱৰ হাৱাটো লাগি আছে গাঁৱৰ হাৱাটো লাগি আছে গাত জানে গাঁৱৰ হাৱা লাগিব হেলমেট পিন্ধা নাই পিন্ধিম নিপিন্ধিলে বেয়া কথা ন আই লাভ মাই ইণ্ডিয়া আই লাভ মাই ইণ্ডিয়া আই লাভ মাই ইণ্ডিয়া অ' আই লাভ মাই অসম আই লাভ মাই অসম ইণ্ডিয়াটো ভাল লাগে দিয়াচোন অসম বিলীন হম যেন লাগে মোৰ পৃথিৱী যেন তোমাতে মোৰ সপোনো থমকে তোমাতে তো আমি আহিৰা কৰা চাওক না এটা বহুত বেছি ধুনীয়া এটা লোকেশ্যন পালো লোকেশ্যনটো চাই লওক আপোনালোকে মই অলপ জুম দি দেখাই দি আছো আপোনালোকক লোকেশ্যন চাওক না সোমাই আমি এখন গাঁও পাইছিলো বহুত ধুনীয়া ঠাই এখন পাইছিলো এতিয়া আমি এখন পালো চাওক কিমান ধুনীয়া এখন ঠাই দেখিছে না মই অলপ ওপৰৰ পৰা দেখাই দিছো এইটো চাওক না কি মজা লগা ধুনীয়া ঠাই ধুনীয়া ধুনীয়া ঠাই ফুৰাই আছো চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাপৰ্ট কৰিব অলপমান এইখন দলং সেই ছেকেণ্ড ব্লকটোৰ দৰে আজিও এখন দলং পাল দলঙৰ তলত এটা আছে নদীটোৰ নাম নাজানো নাছিল তথাপিও আৰু যাওঁ আৰু গাড়ীত চাই আৰু আপোনাৰ 30 কিলোমিটাৰ বাকী লেফ্টে আছে তো ভাই গাড়ী চলা আননন ৰাইডাৰ মোৰ পেনটো লেতেৰা কৰে খালি পেন লেতেৰা কৰো বোলে এনে বদনাম নিথাকে জোতা মাৰি চাওক ঠাই চাওক না দাদা অসম বিলীন হম যেন লাগে মোৰ পৃথিৱী যেন তোমাতে মোৰ সপোনো থমকে আপোনালোকে বহুত বেছি ধুনীয়া হৈ থাকে সৰু সৰু বাচ্চাবিলাকে মানে ৰুই আছে ৰোৱনী বুলি কয় যোনবিলাক মানে সিহঁতে খেতি কৰি আছে তো এইপিনে মানে এখন বস্তু এখন দেখা পাইছে এখন চলাৰ চিষ্টেম দি মানে ইয়াতে পানী সেই কৰা হয় আপোনালোকৰ বল ইয়াতে চাওক ৰুই আছে এইবিলাক আৰু এইখন যোনখন দেখা পাইছে আপোনালোকে এইখন চলাৰ বৰ্ড ইয়াতে পানী কৰে তই কৈ দি কেইটা কোচ আৰু উদালগুৰি কৈ দিকে গৰু ওদালগুৰি কোনফালে এই গৰু ভাই 33 কিলোমিটাৰ বাকী আছে আমি আৰু এটা বহুত ধুনীয়া এটা ঠাই পালো এইটো চাই লওক এইখিনিতে চব মুছলমানে মানুহ আৰু কোনো নাই বেছি মানে মুছলমান কাষ্টৰ মানুহ দেখা পাই পিনে তো এইপিনে চাই লওক এতিয়া বলক আমি যাওঁ এই গৰু বাই বাই জনাৰ গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি তাৰপিছত আমি ওদালগুৰি পালো আৰু জাষ্ট ৱাটাৰফলটো পাম আমি য'ত ইউজিং ৱাটাৰফল বুলি কয় এই ৱাটাৰফলটোত আমি যাই আছো আজি আমি এইখন হ'ল ওদালগুৰি আপোনালোকৰ ওদালগুৰি ইণ্ডিয়ান আৰ্মি এটা বহুত ধুনীয়া এটা ঠাই পালে কি ঠাইটো চাওক আপোনালোকে ওদালগুৰি ঠাই এইটো তলত এটা নিজৰা আছে নিজৰ নদীৰ নিচিনা আছে পিনে যাই আছো এইখন ট্ৰেইনৰ কাৰণে হাৱা এইখনে হ'ল আপোনালোকৰ ওদালগুৰি চহৰখন এইখনে এতিয়া আপোনালোকৰ ওদালগুৰি ট্ৰেইন যাই আছো চাওক বাই বাই এতিয়া আমি মানে যোনটো ৱাটাৰফল যাই আছো ৱাটাৰফলটো ইয়াৰ পৰা আৰু 10 কিলোমিটাৰ তো ৱাটাৰফলটো মই একজেক্ট তাতে হয় কিন্তু যদি লোকেশ্যনত যদি নাপাওঁ আৰু বহুত বেয়া হৈ যাব মোৰ আহি চবতকৈ বেছি ভাল লোকেশ্যন এইটো লাগিল খেতি পথাৰ দেখিলোঁ এইটো লোকেশ্যন একবাৰ চাই লওক আপোনালোকে বম লোকেশ্যনটো নাছে কিয় এখন ব্ৰিজ তলত ঠাইটো মজা লাগিছে ধুনীয়া লাগিছে নিজৰাটো চাই লওক আমি পোৱা নাই ডিউজিং ৱাটাৰফলছটো কিন্তু বহুত ধুনীয়া ঠাই পালোঁ এইখিনি জেগা এই দলংখন বেছি ভাল লাগিছে আৰু তলত এইটো চাওক ঝৰ্ণা নিজৰা টিকেটবিলাক অসমে আৰু এটা নতুন ডেষ্টিনেশ্যন আৰু এটা নতুন ঠাই আৰু এটা নতুন ভিডিঅ' লৈ আহি গ'লো আপোনালোকৰ চাওক এইখন বহুত বেছি ধুনীয়া দলং হয় এইখন আৰু যদি আপোনালোকৰ যদি সহায় আৰু মৰম পাওঁ নাই ইয়াতকৈ বেছি ধুনীয়া ধুনীয়া ঠাই আপোনালোকক মই ফুৰাই থাকিম এই দলংখন মোৰ খুবেই বেছি ভাল লাগিছে অলপ এইখন চাওক না বহুত বেছি ভাল লাগিছে তো মই অলপ মানে জিৰাই ল'লে এইখনৰ ওপৰত বহি লৈছোঁ আমাৰ এই ভৰি চাওক তলৰ পৰা দস্তিখন পুৰা জগাল থৈ দিছোঁ ওপৰত দস্তি আজি পুৰা মানে আজি বেলেগ লুকত লাগি আছে দস্তি পুৰা আজি মস্ত লাগি আছে আজি যোৱা ৰাস্তা আপোনালোকে চাওকচোন দেখিছেনে কিমান বেয়া ৰাস্তা ৰেষ্ট দিয়া যোৱা নাই বে আৰু চাবিটো অন কৰিলেতো ৰেষ্ট দিয়া যাব ন তাত ইমান দূৰ গুৱাহাটীৰ পৰা ইমান দূৰ মানে এইটো ৱাটাৰফলছটো আপোনালোকক দেখাবলৈ আনিছিলোঁ ৱেলকাম টু ডিউজিৰি ৱাটাৰফল সেইটোৱে ৱাটাৰফল দেখাব যাম এতিয়া ইয়াৰ পৰা পাই
1.5 কিলোমিটাৰ ইয়াৰ পৰা এতিয়া যাওঁ আৰু এইখিনি কিন্তু মানিব লাগিব আজিও ইমান দূৰত ৰাইড ডেষ্টিনেশ্যন এটা কমপ্লিট কৰে যে আমাৰ দস্তুখনে ক'ব লাগিব কিন্তু এনেকুৱা ডেষ্টিনেশ্যন যাতে আমাক সদায় লৈ যায় নতুন নতুন ডেষ্টিনেশ্যন আপোনালোকক চাব পাৰিব হেল্ল' ওদালগুৰিৰ পৰা ৰখি ওদালগুৰি মঙলদৈত ৰখি মই যোনটো ৱাটাৰফলৰ কথা কৈছিলোঁ আপোনালোকক এইটো চাই লওক এইপিনে এই ৱাটাৰফলছটো এইটোৱে ৱাটাৰফলছ এই বম এইটো ৱাটাৰফলছটো মই ইয়াতে চাব আহিছোঁ আপোনালোকক দেখাবলৈ আহিছোঁ এইটো ৱাটাৰফলছটোত চাওক কিন্তু মানুহ চানুহ কোনো ইয়াতে বেছি নাই মানুহ গমেই নাপা আৰু ইয়াৰ মানে ওচৰে মানে যোনবিলাক গাঁৱৰ মানুহবিলাক সোধোতে ৱাটাৰফলছটোৰ কথা মানে বহুতে নাজানে ক'বলৈ ভালকৈ প্ৰায় মানে নাজানো বুলিয়ে কয় ৱাটাৰফলছটো চাই লওক না খুব বেছি ধুনীয়া হয় তাৰ পৰা ওলাই এইটো চাগে মই ওচৰৰ পৰা যাই দেখাই আছোঁ মানে এই পানীটো মানে ক'ৰ পৰা ওলাই আহি আছে আৰু এইটো জেগা চাওক পূৰা খালী চুনচান কোনো মানুহ চানুহ নাই ইয়াতে কথা মই আপোনালোকক কৈ আছোঁ বাৰে এইটো চাওক কি বহুত বেছি ধুনীয়া লাগিছে এই ৱাটাৰফলছটো ইয়াত এইটো মানে আহিছোঁ এইটো মানে মোৰ মতে ড্ৰেইন চেন লাগি আছে ডেম চেম এখন চাওক পূৰা মানে এখন পূৰা জংঘল আছে অকলে মই কথা পাতি আছোঁ মোৰ ফ্ৰেণ্ড বহুত দূৰত আছে এইটো চাওক এই বস্তুটো আজি দেখাবলৈ আনিছিলোঁ আপোনালোকক মই আপোনালোকক এটা কথা কৈ দিওঁ মানে মই তাতে যাই কিনে কথাটো মানে গম পালোঁ আচলমতে এইটো ৱাটাৰফলছ হয় কিন্তু এইটো মানে জলবিদ্যুৎ মানে প্ৰকল্প এটা বনাইছে য'ত মানে কাৰেণ্ট উৎপন্ন কৰিব এওঁলোকে আৰু সেইকাৰণে মানে এইটো কামটো চলি আছিল বৰ্তমানলৈকে চলি আছিল কিন্তু যেতিয়া কৰোণা কাল আহি গ'ল লকডাউন পৰি গ'ল তেতিয়াৰ পৰা মানে কামটো মানে ৰখি গ'ল এই কামটো মানে প্ৰায় মানে আপোনালোকৰ 50% মান কাম মানে কমপ্লিট হৈছিলে জাষ্ট মানে অলপ কাম বাকী আছিল তো আপোনালোকে যোনবিলাক মানে পাইপবিলাক দেখা পাইছে এই জলবিদ্যুৎ প্ৰকল্পৰে কিবা এটা হয় চাগে মই ইমান এটা নাজানো জলবিদ্যুতৰ কিবা এটা হয় তো এইখিনিয়ে চাওক মই অলপমান মানে ওপৰত উঠি দেখাই আছোঁ আপোনালোকক এইটোৱে আহিছে নিজৰাটো এইটো চাই লওক মোৰ পিছপিনৰ পৰা একৰ কি ওদালগুৰি এটা যোনটো কৈছে ডিৱাইগিৰি নামটো পাহৰি গৈছোঁ ডিৱাইগিৰি ৱাটাৰফলছ ইয়াতে মানে আপোনালোকৰ উইণ্টাৰ কি বুলি কয় ছামাৰ ছিজনত বহুত মানুহ হয় চাওকচোন এইখিনি বহি আপোনালোকৰ ফটো দেখা পাইছে মই দেখাইছিলোঁ এইখিনিতে যাওঁ কিন্তু এতিয়া বৰ্তমান বহুত খালী চাওক জংঘল বেয়া পৰা হৈ আছে আমি কাষতে বহিছোঁ চাউণ্ড চাওক না বহুত বেছি ধুনীয়া আপোনালোকক যদি ছাপৰ্ট কৰে আপোনালোকক যদি মৰম দেখায় ন ইয়াতকৈ বেলেগ ধুনীয়া আপোনালোকক জেগাত দেখাই ৰাখিম ফুৰাই ৰাখিম খালি আপোনালোকৰ মৰমটো দৰকাৰ আৰু আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি দিয়ক ইমান ধুনীয়া ঠাই দেখাম আৰু ইয়াতকৈ বহুত ধুনীয়া ঠাই আপোনালোকক মাজত দেখাই ৰাখিম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে নিশ্চয় গম পাব বিকাৰী ব্লগ অসম জিন্দাবাদ ওদালগুৰিত থকা আপোনালোকৰ ডিৱাজিৰি ৱাটাৰফলছ এইখন এখন পাৰ্ক হৈছে যোনটো মানে ছামাৰ ছিজনত খোলে এইখন মানে বহুত খুবেই বেছি কণ্টেক্ট মানুহ হয় কিন্তু এতিয়া আপোনালোকৰ উইণ্টাৰো যাব হ'ল কিন্তু এতিয়া মানুহ কম কিন্তু চাব কিমান মানুহ আহে আৰু জেগাটো চাগে ইমান বেছি ফেমাছ নহয় কাৰণ আমি ওদালগুৰি গাঁৱৰ মানুহবিলাকক সোধাতে তেওঁলোকে চিনিয়ে নাপায় বোলে এইটো দুই এজনে চিনি পায় কিন্তু বহুতে চিনিয়ে নাপায় ভাবি আছোঁ মইতো চানডে বহুত ধামাকা দি দিওঁ চানডে নতুন ৰাইড নতুন ব্লগ নতুন ভিডিঅ' নতুন ডেষ্টিনেশ্যন নতুন ঠাই নতুন চহৰ নতুন কেতিয়াবা ৰাজ্য বেলেগ ৰাজ্য যাই পাম কেতিয়াবা অসম বাদ দি বেলেগ ৰাজ্য যাবলৈ ট্ৰাই কৰিম তো এতিয়া মানে আমি আৰম্ভ কৰিছোঁ আৰু মানে আপাৰ আছাম ৰাজ্য বাকী আছে মানে বহুত কি ক'ম বহুত ধুনীয়া ঠাই দেখাম আপোনালোকক যদি বিকাৰী ব্লগ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে বহুত জল্দি মানে 1000 এটা কৰি দিয়ক বহুত জল্দি মানে আৰু বহুত দূৰত যাম বহুত ভাল ভিডিঅ' আনি থাকিম আপোনালোকৰ মাজত এনেকুৱা ধুনীয়া ঠাই দেখা পাব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে বেল আইকন বজাই ইয়াতকৈ বেছি ধুনীয়া আপোনালোকৰ ঠাই আৰু ডেষ্টিনেশ্যন দেখাম তো এতিয়া অলপ বেলেগ নেদেখিছোঁ এতিয়া একো নেদেখাওঁ অলপমান দেখাই কিনে এতিয়া ঘৰত যাওঁ এতিয়া আমি অলপ আধা বন খাই ল'ম পূৰা মানে নিজৰ ওচৰত বহি বন খোৱা জুতি যোনটো এটা আমেজ বুলি কয় ন আপোনালোকক মই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক দেখাব নোৱাৰিম এক্সপ্লেইন কৰি কোনো ফিল দি কিন্তু নিশ্চয় চাই আপোনালোকে বহুত বেছি ভাল পাব মই আৰু এতিয়া জাষ্ট অলপ সময় থাকি এইবিলাক মানে জেগা অলপমান দেখাই লওঁ আমি ডাইৰেক্ট ওদালগুৰি যাম ওদালগুৰিত অলপ খানা পিনা কৰিম কাৰণ বহুত ভোক লাগি আছে বনাইটো পেট নভৰে তো আমি ৱাটাৰফলছটোক বাই দি এতিয়া কি বুলি কয় এতিয়া যাম আমি ওদালগুৰি পিনে যাম কাৰণ খানা পিনা কৰিব লাগিব ওদালগুৰিত যাম এইটো হৈছে আপোনালোকৰ ডিৱাজিৰি ৱাটাৰফলছ তো এতিয়া মই অলপ পাৰ হৈ যাওঁ এতিয়া পিন্ধি পাৰ হৈ গ'লোঁ আপোনালোকৰ পাৰ হৈ গ'লোঁ এইটো বাই ৱাটাৰফলছ নেক্সট টাইম আৰু ইয়াতকৈ মানে ভাল ধুনীয়া নেক্সট ছানডেটো আৰু মানে ভাল এটা ঠাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম এইটোৱে হৈছে আপোনালোকৰ ডিৱাজিৰি ৱাটাৰফলছ তো ইপিনেও এটা ড্ৰেইন আছে নেকি ডেম আছে থাকে এইখিনিতে তো এইখন এখন পাৰ্ক যোনটো ছামাৰ ছিজনত মানে খোলে কিন্তু এতিয়া বৰ্তমান জংঘল হৈ আছে পূৰা তো আপোনালোকে এইটো চাওক ৱাটাৰফলছ মিনছ ৱাটাৰফলছ
তো এতিয়া বাই বাই দি এতিয়া এইখিনি জেগাৰ পৰা আমি ওলাই যাম। তো এইপিনে চাওক পুৰা জংঘল, পুৰা অৰণ্য টাইপ, পুৰা জংঘল। আৰু এইপিনে এখন ডেম আছে, চকেজি লিংগা যোনখন চাউথৰ ফিল্ম লিংগাখনত যে আপোনালোকে ডেম বনোৱা দেখাইছিল, তো এইখন এখন ডেম হয় চাওক। এইটো মই দেখাই দিছোঁ আপোনালোকক জলবিদ্যুৎ প্ৰকল্পটো, য'ত মানে এতিয়া পুৰা জংঘল পুৰা আগুৰি ধৰিছে জংঘলেদি। চাগে এইটোৰ কামটো সম্পূৰ্ণ কৰিব বুলি শুনা পাইছোঁ। কিবা দুটা পিন্ধি ৰেডি হৈ আছে আৰু ই বোলে এতে গা ধুব, পেঞ্চনো খুলি লৈছে। ভিতৰত মই মানে ৱাটাৰফলছৰ ভিতৰত মানে সোমাই আহিছোঁ। চাওক পুৰা হাফ পেণ্ট চাফ পেণ্ট পিন্ধি লৈছোঁ, সোমাই আহিছোঁ পুৰা ইয়াতে। মোৰ ভৰি পানীৰ তলতে আছে, পানী পুৰা ৱাটাৰফলছত মই নামি লৈছোঁ, পুৰা হাফ পেণ্ট চাফ পেণ্ট খুলি লৈ লৈছোঁ। ই নানামে বোলে, ইয়াতে পুৰা বহি আছে এনেকুৱা পুৰা আগৰ মানুহ দৰে বহি আছে। এইটো হৈছে আপোনালোকৰ ৱাটাৰফলছ। বহুত বেছি ঠাণ্ডা পানী ইয়াৰে, পানীবিলাক বহুত বেছি ঠাণ্ডা, বহুত বেছি ঠাণ্ডা পানী ইয়াৰে। এইটোৱে হৈছে আপোনালোকৰ ৱাটাৰফলছ। কিবা কিবি ৱাটাৰফলছৰ পৰা ওলালোঁ, এইখিনি আপোনালোকৰ লাষ্ট পাৰ্ট। তো মই পানীত নামি গৈছিলোঁ পুৰা মানে জোতা খুলি এতিয়া পিন্ধি লৈ এতিয়া আমি যাওঁ, এতিয়া ওদালগুৰিত যাম, কিবা অলপ খাম, খানা পিনা কৰিম। তো ভিডিঅ'টো আজি মানে কেনে পালে চাই নিশ্চয় জনাব। আজি যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। তাৰ পৰা ৱাটাৰফলছৰ পৰা ওলাই আহিলোঁ, এইটো চাওক জাগাখিনি আপোনালোকে পুৰা জংঘল ভৰ্তি হৈছে। আৰু এতিয়া যাম ওদালগুৰিত খানা পিনা কৰিম, এইটো চাই লওঁ আপোনালোকে লাষ্ট। আৰু একো দেখাব লগা নাই, ওদালগুৰি চহৰখন আমাৰ গুৱাহাটী চহৰৰ নিচিনাই আৰু বেলেগ পৰিৱৰ্তন নাই। যদি কেতিয়াবা বোলে মুম্বাই চুম্বাই যাওঁ, পুৰা একফালকে দোকান চহৰ ফাৰ্মাচী চব দেখাম মুম্বাই চুম্বাই কেতিয়াবা বোলে। আৰু কিন্তু এইবিলাক জেগা পুৰা চেম ইমান এটা নেদেখালোঁ। তো ৱাটাৰফলছটো দেখাবলৈ আনিছিলোঁ আপোনালোকক, ৱাটাৰফলছটো দেখালোঁ। তো নেক্সট টাইম আৰু এটা ধামাকা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। তো আজিৰ কাৰণে বাই বাই, কিন্তু গুৱাহাটী আপোনালোকৰ ইয়াৰ পৰা প্ৰায় 51 কিলোমিটাৰ। তো আমি পালোঁ মানে চিপাঝাৰ, আৰু যোৱাতে কৈ গৈছিলোঁ এইটো চিপাঝাৰ পালোঁ আৰু চিপাঝাৰ পাই গ'লোঁ, য'ত মানে ৰখিছিলোঁ ফাৰ্ষ্ট টাইম। আৰু 51 কিলোমিটাৰ। তো মানে এতিয়া 6টাই বাজিল, লাহেকৈ মানে প্ৰায় 1 আৱাৰ লাগি যাব আৰু 6টা 7টাত পাই যাম আৰু আমি ডাইৰেক্ট ঘৰ। তো ভিডিঅ'টো এটা এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব। তো আমি কিবা অলপ খাই ল'ম। এইখন হৈছে আপোনালোকৰ চিপাঝাৰ ন, এইখন চাই লওক চিপাঝাৰখন। ৰাতি চিপাঝাৰৰ দৃশ্য। আমি গুৱাহাটী এতিয়া